নমস্কাৰ মই নয়নমণি শৰ্মা মোৰ অন্য এটি ভিডিঅ'লৈকে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটি ভিডিঅ' এডিআৰিৰ কাৰণে আমি কেনেকৈ পঢ়িব লাগিব। এডিআৰিৰ কাৰণে বহুতে হয়তো বহু ধৰণৰ কিতাপ পঢ়িছে আৰু বহুতে হয়তো ভাবিছে যে সময় যথেষ্ট কম, ক'ৰ পৰা কি পঢ়িম, কি পঢ়িলে লাভ হ'ব। গতিকে এনেধৰণৰ কোনো হতাশাত ভুগিব লগা কথা নাই। লাহে লাহে পঢ়ি গ'লে হ'ল। 2 মাহ সময় অতি কম সময়ো নহয়, অতি খৰতকীয়াকৈ প্ৰিপাৰেশ্যন কৰাৰো প্ৰয়োজন নাই। এতিয়া এডিআৰিৰ কাৰণে কেনেকুৱা ধৰণৰ কিতাপ মই পঢ়ি আছোঁ আপোনালোকৰ আগত কৈছোঁ। পোনপ্ৰথমে মই এখন কিতাপ পঢ়িছোঁ যে অসম ইয়াৰবুক। এই কিতাপখন বহুত ধুনীয়া কিতাপ হয়। এই কিতাপখনে গোটেইখিনি চিলেবাছ কভাৰ কৰে। ইয়াত আসাম হিষ্ট্ৰী, আসাম জিঅ'গ্ৰাফীৰ বিৱৰণ বহুত ধুনীয়াকৈ দিয়া আছে। লগত ইয়াত সৰু সৰু কিছুমান প্ৰশ্ন উত্তৰ ইম্পৰ্টেণ্ট কথাবোৰ ইনক্লুড কৰা আছে। গতিকে আসাম ইয়াৰবুকখন আপোনালোকে চাব পাৰে। তাৰ লগত মেথছৰ কাৰণে পঢ়িছোঁ মই চিচাট আৰিহান পাব্লিকেশ্যনৰ এইখন চিচাট। এইখন খুব ধুনীয়া হয়। আপোনালোকে অনলাইন পালে অনলাইন ল'ব পাৰিব ফ্লিপকাৰ্টৰ পৰা, যিহেতু মই এখন ফ্লিপকাৰ্টৰ পৰা অনলাইন কৰি নিছোঁ। খুব ধুনীয়া হয়। এইখনত ডেইলি প্ৰেক্টিছ কৰি যাব মেথছবোৰ। মেথছৰ সদায় ডেইলি 10টাৰ পৰা 12টা যদি আমি কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি তাত 35 নম্বৰৰ ভিতৰত আমি খুবেই 25 বা 30 নম্বৰ পোৱাৰ সম্ভাৱনা থাকিব। গতিকে মেথছৰ প্ৰেক্টিছটো খুবেই ইম্পৰ্টেণ্ট। ইয়াক মুখস্থ ৰাখি আমি মেথছ কেতিয়াও কৰিব নোৱাৰোঁ। তাৰ লগত এখন মই কিনিছোঁ এবাৰ অসম নিযুক্তি ক্ৰিয়েট বাই গ্ৰুপ অফ এছিয়াছ। ইয়াৰ লগত এখন সৰু কিতাপ দিছে ঘটনা প্ৰবাহ বুলি। তাত খুব ধুনীয়াকৈ কাৰেণ্ট আমাৰ যিবিলাক ঘটনা আছে সেইবিলাক ঘটনা দিয়া আছে। ইয়াতো সৰু সৰু কুৱেশ্যনবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ ইয়াত ইনক্লুড কৰা আছে। এইখন আপোনালোকে ল'ব পাৰে। তাৰ লগত ইংলিছৰ কিতাপ হিচাপে মই আৰিহান্তৰ অবজেক্টিভ জেনেৰেল ইংলিছ SP পাকচিল এইখন কিতাপ লৈছোঁ। এইখন কিতাপত গোটেই ধুনীয়াকৈ চিলেবাছখন কভাৰ কৰিছে। এইখন কিতাপ পঢ়িব পাৰি এখন ইংলিছৰ কাৰণে। তাৰপিছত সমাজ বিজ্ঞানৰ কাৰণে পঢ়িছোঁ NCERTৰ ক্লাছ 6 to ক্লাছ 10লৈকে যিখিনি সমাজ বিজ্ঞান আছে গোটেইখিনি সমাজ বিজ্ঞান পঢ়িব পাৰে। ইয়াত প্ৰতিটো পেজ অনুসৰি সৰু সৰু প্ৰশ্ন কিছুমান বনাই লওক। সৰু ভিতৰৰ পৰা যিহেতু প্ৰশ্ন দিব, যিহেতু এবাৰ পৰীক্ষাটো অকণমান টান হ'ব যেন লাগিছে, গতিকে ভিতৰৰ পৰা সৰু সৰু প্ৰশ্নবোৰ উলিয়াই পঢ়ক। কিছুমান কিতাপ 7ৰ ক্লাছ 7 ক্লাছ 9খনৰ লগত ৰিলেটেড থাকিব। ক্লাছ 6ৰ ছ'চিয়েলখন ক্লাছ 8ৰ লগত ৰিলেটেড থাকে। ঠিক তেনেদৰে সমাজ বিজ্ঞানখনে বহুতখিনি কভাৰ কৰিব। তাৰপিছত এখন কৈছোঁ এন ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ ছইল এণ্ড বৈশ্য। এইখন কিতাপো খুব ধুনীয়া হয়। ইয়াত APSC প্ৰিলিমছৰ 2022 প্ৰশ্ন কাকতখনো ইয়াত আলোচনা কৰা আছে। চেপ্টাৰ ৱাইজকৈ প্ৰতিটো কথাই আলোচনা কৰা আছে। গতিকে বহুত কিতাপ পঢ়ি হতাশ হোৱাৰ দৰকাৰ নাই। মনৰ পচন্দৰ মতে বা আপোনাৰ যদি বিশ্বাস থাকে যে এইখন কিতাপ পঢ়িলে মোৰ লাভ হ'ব, সৰু সৰুকৈ বহীত লিখি যাওক। আৰু পৰীক্ষাৰ সময়ত হয়তো কিতাপখন লুটিয়াই পঢ়িব সময় নাথাকে, গতিকে নোটছ বনাওক, লিখিলেও অলপ মনত থাকে। এই গোটেইখিনি কৰি ল'লে আমাৰ পৰীক্ষাত সফলতা হ'ব বুলি মই আশা কৰোঁ। তাৰ লগে লগে আমি পঢ়াৰ ৰুটিন এখন ঠিক কৰি ল'ব লাগিব। পঢ়া ৰুটিনখনত প্ৰত্যেকটো পেজ চেপ্টাৰ ডেইলি যদি আমি 10ৰ পৰা 12টাকৈ প্ৰশ্ন উত্তৰ কৰি যাব পাৰোঁ বা পঢ়ি যাব পাৰোঁ, তেতিয়াহ'লে আমি সফলতা অৰ্জন কৰিম বুলি ভাবিছোঁ। গতিকে কেতিয়াও পঢ়াৰ ক্ষেত্ৰত আনৰ লগত তুলনা নকৰিব। কেতিয়াও বেলেগৰ পঢ়া টেবুলখন দেখি ভয় নাখাব যে ভাবিব পাৰে যে অমুকৰ টেবুলত বহুত কিতাপ আছে, মোৰ এখন টেবুলত কিতাপেই নাই। এনেকুৱা নহয়। নিজে কেনেধৰণে প্ৰিপেৰেশ্যন কৰিছে, নিজক কেনেকৈ সাজু কৰি তুলিছে তাৰ প্ৰতি লক্ষ্য ৰাখক আৰু পৰীক্ষাত সফল হ'ম বুলি আত্মবিশ্বাস ৰাখি যাওক। ভাবিব যে সেই 11 লাখ প্ৰাৰ্থীৰ ভিতৰত ময়ো এজন প্ৰাৰ্থী হৈ চিলেক্ট হৈ ওলাম। ধন্যবাদ।